ইউটিউব চেনেললৈ মই নিকুনে আপোনালোকক সেয়া লগ পাইছোঁ। আজি আছোঁ নাজিয়া গাৰ্লছত। মই মোৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ওচৰত আজি কেইটামান প্ৰশ্ন সুধিম আৰু কুইজ সুধিম বুলি আহিছোঁ। কুইজ নহয়, ঠিক হাতৰ সুধিম বুলি আহিছোঁ। আপোনালোক আটাইলৈকে নমস্কাৰ জনাইছোঁ। বাইদেউসকল আপোনাৰ সকলোৱে ভাল আছে? নিশ্চয় নিশ্চয়। মই প্ৰথমতে সুধিছোঁ আপোনাক, আপুনি প্ৰণতি বাইদেউ ক'ব লাগে, ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ, যদি ক'ব পাৰে এটা মই চকলেট দিম। পৰিবা বাইদেউ, বিগ থেংক ইউ থেংক ইউ। আপুনি ভয় কৰিব নালাগে, নোৱাৰিলে একো নহয়, নোৱাৰিলে মোক পইচাও দিব নালাগে, মই গিফ্ট নালাগে। আচ্ছা বাৰু, বাইদেউ বেয়া পাইছে, মই ৰাখী মেমৰ ওচৰলৈ গৈছোঁ। ৰাখী মেম, আপুনি ক'ব লাগে ভাতো নাখায় শাকো নাখায়, ভাত শাক একো নাখায়, দৰমহাও পাতিও নলয়। আপুনিতো দৰমহা লয়, তেতিয়াহ'লে ঘৰৰ মালিকৰ পৰা দৰমহাও নলয়, ভাত পানীও নাখায়, একো নাখায়, কিন্তু প্ৰভু ভক্তৰ নিচিনাকে পহৰা দিয়ে। বস্তুটো কি? নোৱাৰিলে নহ'ব। মই বাইদেউ সুধিছিলো, আগে গ'লে নহ'ব, এইটো মই প্ৰাইজ দিব পৰা নহ'ব। এইটো হ'ল তলা। তলাটোৱে পইচা লয় জানো? নলয়। গৃহস্থৰ পৰা ভাত পানী খাই জানো? নাখায়। সি পহৰা দিয়ে, হয়নে? ঠিক আছে, বাইদেউ নোৱাৰিলে বাইদেউ ধন্যবাদ জনাইছোঁ। তোমালোকে বাইদেউ সুস্বাস্থ্য কামনা কৰা আৰু হাতৰো দিয়া। নেক্সট আহিলে মই আমাৰ সুপ্ৰীতি মেমক সুধিছোঁ, তই ক'লে নালাগে, তই ক'লে নালাগে, মই ক'লে লাগে, মানে কি? তই ক'লে নালাগে, তই যদি কওঁ নালাগে, মই ক'লে লাগে, মানে কি? বাইদেউ চিন্তা কৰক, অকণমান সময় দিছোঁ, চিন্তা কৰক। নোৱাৰিব, পাছ কৰি দিলে ন? পাছ কৰিছে। আপুনি পাছনি মেমে কওক। আপুনি পাছ কৰিছে, আপুনি পাছ কৰিছে। বাইদেউ ভাবি আছে আপুনি? বাইদেউ বঢ়িয়া, সুন্দৰ। উঠটো কৈ যাক, তই ক'লে লাগে নাই, তই নালাগে, মই ক'লে লাগে। সুন্দৰ সুন্দৰ সুন্দৰ, এটা চকলেট। বাইদেউ ক্লাপ দিয়া। এতিয়া আকৌ নেক্সট আহিলে সুপ্ৰীতি মেমৰ পৰা ন? ঠিক আছে। মামাহঁতৰ ঘৰলৈ গৈছিলো। কাৰ ঘৰলৈ গৈছিলো? মই ঘৰলৈ সোমাই গলো, ওলাই আহিব নোৱাৰিলো। মামাহঁতৰ ঘৰলৈ গৈছিলো, ঘৰলৈ সোমাই গলো, ওলাই আহিব নোৱাৰিলো। তাৰমানে কি ক'ব লাগে? তুমি ৰেকৰ্ডিং ভালকে কৰিবা। চাওক, মামাহঁতৰ ঘৰলৈ গৈছিলো, ঘৰলৈ গলো নহয়, সোমাই গলো, ওলাই আহিব পৰা নাই। আপুনি পাৰিব নেকি? পাচলি বাবে আপুনি নোৱাৰে। আপুনি আপুনি অকণমান চুইছেগে কিন্তু উলিয়াই দিব পাৰিব। মৰিশালি যদি পুতি থৈ দি উলিয়াই আহিব পাৰিব, সেইটো ওলাই আহিব ন? নহয়, জ্বলাই দিলেতো বেলেগ কথা, সেইটো কিন্তু অপশ্যন আছে নে? ওলাই আহিব পাৰিব, উলিয়াই আনিব পাৰিব, কিন্তু সোমাই গলে ওলাই আহিব নোৱাৰে। সেইটো প্ৰায় নহ'ব, সেইটো প্ৰায় মানে মানুহে গাঁৱত, মই ক্লু এটা দিছো, গাঁৱত ইউজ কৰে। চেপাটো কোনো নোৱাৰিলে, শুদ্ধ উত্তৰ দিব নোৱাৰিলে কেপ এটা দিয়া। আচ্ছা, নেক্সট আহিলে পাচনি গ'ল ন? তোমাৰ আছে 10টা ডিম মানে কুকুৰা কণী আনিছিলো দেই। 10টা কুকুৰা কণী আনিছিলো, 3টা ভাগিল। কেইটা ভাগিলে? 3টা বইল কৰি খালে। কেইটা খালে? 3টা বইল কৰি খালে, আৰু 3টা মানে 10টা ডিম আনিছিলে, 3টা ভাঙিলে, 3টা ভাজিলে, 3টা বইল কৰি খালে। কেইটা থাকিলে? আকৌ সুবিধা দিছো, 10। তোমাক নাই নহয়, তোমালোকৰ অপচনে নাছিলে। 7টা। কেনেকে হ'ল 7টা? 3টা আনিছিলে, সেই 3টাই ভাগিলে, সেই 3টাই বইল কৰিলে, সেই 3টাকে ভাজি খালে, 7টা থাকিলে, হয়নে? শুদ্ধ উত্তৰ দিছে, তথাপি এটা চকলেট দিছো। লাষ্ট কুৱেশ্যন এটা আছে। যি কিনে, আপুনি কব ন? যি কিনে সি নাখায়, যি কিনে সি নাখায়, যি নিকিনে সি খায়। যি কিনে সি নাখায়, যি নিকিনে সি খায়। বাইদেউক ধুনীয়াকে ফটোখিনি দেখুওৱা, সকলোকে দেখুওৱা ষ্টুডেণ্টকো।
যি কিনে সি নাখায়, যি নিকিনে সি খায়। খুব টান প্ৰশ্ন। কাহিনীটো আপুনি কিনিছে, আপুনি তাতে ভাত খাবই ন। ভাবক অকমান, সুবিধা দিছো, কওক। পাৰিব নি কোনোবা ষ্টুডেণ্টে পাৰিব নি? যি কিনে সি নাখায়, যি নিকিনে সি খায়। মই কম নি? গৰুলে দানা কিনা নাই, মাছলে দানা কিনা নাই, মানুহটোৱে খাই জানো? নাখায়। আৰু এটা লাষ্ট আছে, এটা আৰু মই পিছত আকৌ এটা পিছত আহিম। এটা কব লাগে, আপুনি কব। বিহাৰৰ বিহাৰী, বিহালীৰ বিলাহী। স্পীড কব লাগে। আকৌ কওক। বিহাৰৰ বিহাৰী, এইটো কি কৈছিলা? বিহালীৰ বিলাহী। বিহাৰৰ বিহাৰী, বিলাহী বিলাহী। বিহাৰৰ বিহাৰী, বিহালীৰ বিলাহী। তাৰ আগতে মই এবাৰ কওঁ, এতিয়া নিকুন বৰগোহাঁই ক'ব লাগে নাহৰ নালৰ লাহনীটো এটা লেঠাৰিয়ে ক'ব লাগে। নাহৰ নালৰ লাহনী, নাহৰ নালৰ লাহনী, নাহৰ নালৰ লাহনী, নাহৰ নালৰ লাহনী। অকে, আপুনি মোক কওক। বিহাৰৰ বিহাৰী, বিহালীৰ বিলাহী। বিলাহী, আপুনি কওক। বিহাৰৰ বিহাৰী, বিলাহীৰ বিলাহী। আপুনি কওক। বিহাৰৰ বিহাৰী, বিহালীৰ বিলাহী। বিহাৰৰ বিলাহী, বিহাৰৰ বিহাৰী, বিহাৰৰ বিহাৰী, আৰু বিহালী বিলাহী, বিহালী বিলাহী। স্পীড কওক। বিহাৰৰ বিহাৰী, বিহালী বিলাহী। আৰু কওক। বিহাৰৰ বিলাহী, বিহালী বিলাহী। বঢ়িয়া, বাইদেউ পাৰিছে দেই। বাইদেউ এটা ক্লাব দিয়ক। বাইদেউ লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই লফা, ঘূৰাই ঘূৰাই। গণ্ডগোল লাগিছে, হয় হয়, মই প্ৰেক্টিচ কৰি অহা নাই। বাইদেউ আটাইলে সুস্বাস্থ্য কামনা কৰি মই আজি ইমানতে সামৰণি মাৰিছো। সামৰণি মৰাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। বাইদেউ কওকচোন, শুকান পাতটো কেনেকুৱা পালে? ভাল লাগিছে। দীৰ্ঘায়ু কামনা কৰিছে নিশ্চয়। আপোনালোকে সকলোৱে দীৰ্ঘায়ু কামনা কৰিব। চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, থেংক ইউ। আকৌ নেক্সট এনিমল লগ পাম।